Hi friends, welcome back to my channel. আজি মই বহু দিনৰ পিছত এটা ভিডিও আপলোড কৰিলো কিয়নো মই ভাল ৰেসপন্স নাপাও হে মই ভিডিও আপলোড কৰিবলৈ আগ্ৰহী নহও তথাপিও যেতিয়া সময় পাম এটা দুটা দি থাকিম আজিৰ এই ভিডিওটিত সোশ্যাল ষ্টাডিজৰ পৰা কিছুমান প্ৰশ্ন লোৱা হৈছে আপোনালোকে হেকলৈকে চাই থাকিব এতিয়া হক আজিৰ ভিডিওটি আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্ন বংগ বিভাজন কাৰ শাসনকালত সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন 1 লৰ্ড নেথানিয়েল কাৰ্জন এই বংগ বিভাজন 1905 চনত সংঘটিত হৈছিল লৰ্ড কাৰ্জনৰ শাসনকালত আৰু ইয়াৰ আৰম্ভণি হৈছিল 1899 চনৰ পৰা 1905 চন এই সময়ছোৱাৰ ভিতৰত বংগ বিভাজন সংঘটিত হৈছিল এই বংগ বিভাজনৰ সময়ত দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল এজন আছিল মধ্যপ্ৰদেশৰ চিফ কমিশনাৰ অৰ্থাৎ মুখ্য আয়ুক্ত এন্ড্ৰু ফ্ৰেজাৰ আৰু আনজন আছিল অসমৰ মুখ্য আয়ুক্ত বেমফিল্ড ফুলাৰ সিপাহী বিদ্ৰোহৰ পিছত বংগ বিভাজনক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখযোগ্য ঘটনা বুলি ক'ব পাৰি আৰু সিপাহী বিদ্ৰোহ হৈছে প্ৰথম উল্লেখযোগ্য ঘটনা সিপাহী বিদ্ৰোহ সংঘটিত হৈছিল 1857 চনত আপোনালোকে এই কথাখিনি মনোযোগ দি শুনিব আৰু মনত ৰাখি যাব কিয়নো এটা প্ৰশ্নৰ উত্তৰ কওঁতে আৰু লগতে 4-5টা প্ৰশ্নৰ উত্তৰ ইয়াতেই ওলাই আছে 2 নম্বৰ প্ৰশ্নটো অসম নামৰ প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন 3 1874 খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলাৰ সৈতে খাছিয়া জয়ন্তীয়া পাহাৰ নগা পাহাৰ গাৰো পাহাৰ কাছাৰ আৰু শ্ৰীহট্টক সংলগ্ন কৰি 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল এই 6খন জিলাৰ ভিতৰত আছিল গোৱালপাৰা কামৰূপ নগাঁও দৰং শিৱসাগৰ আৰু লখিমপুৰ জিলা এই অসম গঠন কৰোতে সৰ্বমুঠ এলেকা আছিল 54100 বৰ্গ মাইল আৰু সৰ্বমুঠ জনসংখ্যা আছিল 41,50,000 মনত ৰাখি যাব এই নতুনকৈ গঠিত প্ৰদেশখনৰ অসম প্ৰদেশখনৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল চিফ কমিশনাৰ কৰ্ণেল R.H. কিটিঞ্জৰ হাতত তেওঁ 1878 চনলৈকে এই দায়িত্বভাৰ চলাইছিল পাছৰ প্ৰশ্ন মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 1 1906 চনৰ 30 ডিচেম্বৰ তাৰিখে সেই সময়ত লৰ্ড কাৰ্জনৰ পিছত ভাইসৰয় পদত অধিষ্ঠিত হয় লৰ্ড মিণ্টু আৰু লৰ্ড মিণ্টুৱে তেওঁৰ কাৰ্যকাল চলাইছিল 1905 চনৰ পৰা 1910 চনলৈকে গতিকে লৰ্ড মিণ্টুৰ সময়ত এই মুছলিম লীগ গঠন কৰা হৈছিল মুছলিম লীগ গঠনৰ সময়ত ঢাকাৰ নবাব আছিল সলিমুল্লাহ আৰু এই মুছলিম লীগৰ কাৰ্যালয় লক্ষ্ণৌলৈ স্থানান্তৰিত কৰা হৈছিল 1910 খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত মনত ৰাখিব পাছৰ প্ৰশ্ন ৰাওলাট আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন 2 1919 চনত 1919 চনৰ 6 এপ্ৰিলত হৰতাল কাৰ্যসূচীৰে এই আন্দোলন আৰম্ভ হৈছিল এই আইনখনে যিকোনো এজন মানুহকে বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰিছিল ৰাওলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে 1919 চনত সত্যাগ্ৰহ বা অহিংস আন্দোলন আৰম্ভ কৰিছিল পাছৰ প্ৰশ্নটো হৈছে ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন 1 1861 চনত ফুলগুৰি ধাৱা সংঘটিত হৈছিল ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্ৰোহটোৱেই হৈছে ফুলগুৰি ধাৱা পাছৰ প্ৰশ্ন যোৰহাট সাৰ্বজনিক সভা কেতিয়া স্থাপিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন 1 1884 ইয়াত আৰু এটা প্ৰশ্ন হ'ব পাৰে কাৰ নেতৃত্বত এই সভা স্থাপিত হৈছিল জগন্নাথ বৰুৱাৰ নেতৃত্বত এই প্ৰশ্নটো পঢ়ি চাওক কিমান চনত জ্ঞান প্ৰদায়িনী সভাৰ প্ৰতিষ্ঠা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন 2 1857 আৰু আনন্দৰাম বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত জ্ঞান প্ৰদায়িনী সভাৰ প্ৰতিষ্ঠা হৈছিল পাছৰ প্ৰশ্নটো চাওক
এছামিজ লিটাৰেৰী ছ'চাইটি এই সংগঠন কেতিয়া গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 1872 চনত 1872 আৰু এইখন কলিকতাত গঠন কৰা হৈছিল। 5ৰ প্ৰশ্ন যুগান্তৰ কাৰ ৰচনা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 ভূপেন্দ্ৰ নাথ দত্ত। ইয়াৰ লগতে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ ৰচনা হৈছে বেংগলী, কৃষ্ণ কুমাৰ মিত্ৰৰ ৰচনা হৈছে সঞ্জীৱনী। নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় বেৰী হোৱাইট মেডিকেল স্কুল কেতিয়া স্থাপন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 1900 চনত। ডিব্ৰুগড়ত ডক্টৰ জন বেৰী হোৱাইট নামৰ এজন ব্যক্তিয়ে 50,000 টকাৰ অনুদান দিছিল আৰু তাৰ জৰিয়তে কি হৈছিল বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন হৈছিল। তেওঁৰ নামেৰেই এই চিকিৎসা বিদ্যালয়খন স্থাপন হৈছিল। জন বেৰী হোৱাইট আছিল লখিমপুৰ জিলাৰ চিভিল চাৰ্জন। আজিৰ কাৰণে এইখিনি আছিল ছ'চিয়েল ষ্টাডিজৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। ভিডিঅ'টি চাই ভাল পালে আপোনালোকে লাইক কৰিব, লগৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰ এই চেনেললৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।